সকলো সময়তে নিজকে প্ৰশ্ন কৰিবা কোনটো কৰা উচিত, যিটো কাম কৰিলে এতিয়া বা পিছলৈ অনুতাপ কৰিবলগীয়া হয়। তেনেবোৰ কামৰ বিষয়ে সকলো সময়তে সচেতন হৈ থাকিবা। সংঘৰ্ষ আৰু তিক্ততাৰ মাজত থকাতকৈ শান্তিৰ মাজত থকাটো সদায় অধিক বাঞ্ছনীয়। নিজৰ ওচৰ চুবুৰীয়াসকলক ভয় বা অবিশ্বাস কৰাতকৈ তেওঁলোকক বিশ্বাস কৰাটো বেছি ভাল। উত্তম বিধৰ মানুহে কেতিয়াও তৰ্কাতৰ্কি নকৰে। তেওঁ সদায় নিজৰ মত দৃঢ় হৈ থাকে আৰু কাকো ফেপেৰি পাতি নাধৰে। তেওঁ সকলোৰে লগত মিলামিছা কৰি চলে, কিন্তু মিলামিছা কৰিবলৈ কেৱল নিজৰ আপোন মানুহখিনিহে বাছি নলয়। উত্তম বিধৰ মানুহে নিজৰ ওচৰ চুবুৰীয়াক সদায় ভাল আৰ্হি দেখুৱায়। তেওঁ ওচৰ চুবুৰীয়া অনুভূতিক সন্মান কৰি চলে আৰু তেওঁলোকক আপত্তি কেতিয়াও লোভ বা ইচ্ছাৰ চকুৰে নাচায়। আন মানুহৰ প্ৰতি সদায় মনোভাৱেই হ'ল সৎ সমাজ আৰু সৎ জীৱন ঘাই ভেটি। প্ৰত্যেক মানুহৰে ভেটি সদায় সবা। নিজৰ বন্ধুবৰ্গ আৰু সদায় আনন্দদায়ক আৰু বন্ধুত্বপূৰ্ণ হৈ থাকিবা। সকলোৰে প্ৰতি উদাৰতা আৰু ন্যায় বিচাৰ দেখুৱাবা। কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ'ল আনে তোমাৰ প্ৰতি যেনেধৰণৰ আচৰণ দেখুৱাটো তুমি নিবিচাৰা, আনৰ প্ৰতিও তুমি তেনেধৰণৰ আচৰণ নকৰিবা। যদি তুমি আনক বেয়া আচৰণ কৰা, তেনেহ'লে তুমি নিজে ঘূৰাই পাবা বেয়া আচৰণ আনৰ পৰা। আজিলৈ ভিডিঅ'টি ইমানেই। নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বিদায় লৈছোঁ। মটিভেশ্যনেল ভইচ চেনেলটো আগবাঢ়ি যাবৰ কাৰণে আপোনালোকৰ সকলোৰে আশীৰ্বাদ লাগিব। সেয়েহে ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।